গুড মৰ্ণিং নমস্কাৰ সকলো অসমবাসীলৈ। মই আজি ভিডিঅ'টো নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু মই নতুন ইউটিউব চেনেল খুলিছোঁ বাবে আজি ভিডিঅ' এটা বনালোঁ। আৰু এখন মোৰ নিজৰ বাগান হয়, যে কষ্ট কৰি বনাইছিলোঁ। তামোল কেইটামান আছে আৰু কমলা গছ কেইডালমান আছে। কমলা গছ দেখাই আছোঁ। বাগান খুলিছোঁ, তামোলৰ বাগান। কেইটামান মধুৰিআম গছো আছে, তাৰপিছত ছজনা গছ দুডালমান আছে। এয়া ফুল কমলা বুলি কয়, ফুল কমলা কেইডালমান আছে। তাত গুটি লাগিছে এটা দুটাকৈ। আৰু এইটো মই খেতি ডিপুটিটোৰ পৰা লৈ আনিছিলোঁ, তামোল পুলিবোৰ বহুত ধুনীয়া হয়। চাবলৈ মই জুম কৰি আপোনাক দেখাইছোঁ। কমলা গুটি কেইটামান লাগি আছে, তাৰমানে নতুনকৈ লাগিছে। তাৰমানে গুটি এবাৰ মান লগা নাই, দুটাকৈ লাগি আছে। আহি নিজৰ বাগানলৈ এপাক ঘূৰিবলৈ আহিলোঁ। মই নতুন ইউটিউব চেনেল খুলিছোঁ, জীৱনৰ ৰং বুলিকে। প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ।